বন্ধুসকল আপোনালোকৰ গাড়ীত পেট্ৰল আৰু ডিজেল নিশ্চয় ভৰাই পাইছে আৰু ভৰাই থাকে, কিন্তু আপুনি জানে জানো পেট্ৰল চুৰি আচলতে কেনেকৈ হয় বা পেট্ৰল ভৰাই থাকোঁতে পেট্ৰল চুৰ কেনেকৈ কৰে? পেট্ৰল চুৰি কৰাৰ পৰা কেনেকৈ বাচিব পাৰিব? এই ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপুনি সকলো তথ্য গম পাই যাব। তো বলক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপোনালোকে গম পায় যে ভাৰতত পেট্ৰলৰ দাম বহুত বেছি হয়। আপোনালোকৰ ওচৰৰ পেট্ৰল পাম্পত চাগে পেট্ৰল চুৰি হোৱা কথা শুনা পাইছে কেতিয়াবা। আৰু আপুনি যিটো পেট্ৰল পাম্পত পেট্ৰল বা ডিজেল ভৰাই আছে সিহঁতেও চাগে এনেকুৱা ধৰণৰ কিবা কাম কৰিছে, এনেকুৱা কথা আপোনাৰ মাথাত আহিছে চাগে। আজিৰ এই ভিডিঅ'টোত এইখিনি কথাক লৈ আমি আলোচনা কৰিব লৈছোঁ যে পেট্ৰল পাম্পত আচলতে পেট্ৰল কেনেকৈ মাৰে বা আপুনি পেট্ৰল ভৰাওঁতে আপোনাক পেট্ৰল কমকৈ দিছে নেকি। যদি আপুনি নতুনকৈ এই চেনেলটোত আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই অল বটনটো দবাই ৰাখিব এনেকুৱা ভিডিঅ'বোৰ আগলৈ চাবৰ কাৰণে। ধৰি লওক আপুনি 500 টকাৰ পেট্ৰল ভৰাব লৈছে আৰু 500 টকাৰ পেট্ৰল ভৰাওঁতে খুব কম হ'লেও 2 পৰা 3 মিনিট সময় লাগে। আৰু 2 পৰা 3 মিনিট সময় যেতিয়া হৈ থাকে পেট্ৰলটো আপোনাৰ গাড়ীত সোমাই থাকে, তেতিয়া যদি কোনোবা কৰ্মচাৰী আহি পেলাই পাইপডালত ধৰি পেলাই অফ অন কৰিছে 3-4 বাৰ, তেতিয়াহ'লে আপুনি গম পাব তাতে 60 টকাৰ পৰা প্ৰায় 80 টকাৰ তেল আপোনাৰ গাড়ীত নোসোমাব। সেইকাৰণে আপুনি তেল ডিপুৰ কৰ্মচাৰীক পইচাটো দি পেলাই অনলি মিটাৰৰ ফালে চাই নাথাকিব, লগতে আপুনি পাইপডালৰ ফালেও চাব। আজিৰ পৰা কেইবছৰ আগত ইউপিত পেট্ৰল পাম্পত চিপৰ দ্বাৰাই পেট্ৰল চুৰি হোৱাৰ কথাও ওলাইছিল। তেল ডিপুৰ মালিকে ইঞ্জিনিয়াৰৰ পৰা এনেকুৱা পদ্ধতিত পাইপডাল বনাইছিল, যেতিয়া মানে আপোনাক গ্ৰাহকক তেল দিয়া যায় তেতিয়া সেই পাইপডালৰ ভিতৰত এটা চিপ এক্টিভ হৈ যায় আৰু যিখিনি তেল দিব লাগে তাৰ পৰা 50% তেল নোসোমায় গাড়ীত। আপুনি পেট্ৰল ভৰাওঁতে কেতিয়াও ৰাউণ্ড ফিগাৰত পেট্ৰল নভৰাব, যেনে 1000, 2000, 3000, 4000 এনেকুৱা টকাই আপুনি কেতিয়াও পেট্ৰল নভৰাব। আপুনি পেট্ৰল ভৰাব 950 টকা, 960, 840, 1140, 2020, 3010 এনেকুৱা পইচাত পেট্ৰল ভৰালে আপুনি তেল চুৰিৰ পৰা মানে বাচিব পাৰিব। কাৰণ তেল ডিপুৰ মানুহবিলাকে আপোনাৰ পইচা ৰাউণ্ড ফিগাৰত মিটাৰত মিলাই থৈ দিয়ে, 1000, 2000, 3000, 4000 এনেকুৱা টাইপত মানে মিলাই থৈ দিয়ে। তো মিলাই থৈ দিলে উপায়টো নাই ন, আপুনি গমেই নাপাব কেনেকৈ তেল গুচি যায়। তো সেইকাৰণে ৰাউণ্ড ফিগাৰত কেতিয়াও তেল নভৰাব। আগৰে পুৰণা মিটাৰ বহাই থকা পেট্ৰল পাম্পত কেতিয়াও তেল নভৰাব। আজিকালি ধুনীয়া ডিজিটেল মিটাৰ থকা পেট্ৰল পাম্প ওলাইছে, তো সেইবিলাকত ভৰালে মানে এইবিলাকৰ পৰা বাচি থাকিব পাৰি। যদি মিটাৰ বেছি স্পীডত ঘূৰাই পেলাই তেল দিছে তেতিয়া গম পাব কিবা এটা গড়বড় চলিছে। আৰু সদায় মিটাৰ 0লৈ আনি পেলাই 0ৰ পৰাই তেল ভৰাওঁতে ষ্টাৰ্ট কৰিব দিব। তো মই যিকেইটা কথা ক'লোঁ ধুনীয়াকৈ বুজি পাইছে চাগে। নেক্সট টাইম পেট্ৰল ভৰালে এই কথাকেইটা মনত ৰাখিব, আপুনি পেট্ৰল চুৰিৰ পৰা ধুনীয়াকৈ বাচি থাকিব পাৰিব। ভিডিঅ'টো লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব, যাতে পেট্ৰল চুৰিৰ পৰাই তেওঁলোকেও বাচি থাকিব পাৰে। থেংক ইউ, ছাবস্ক্ৰাইবটো কৰি ৰাখিব। লগ পাই আছোঁ নেক্সট ভিডিঅ'ৰ সৈতে।